এভৰিৱান, কি খবৰ আপোনালোকৰ? ভালনে? মানে চশমাযোৰ ভণ্টি ভাগৰ মাৰি থৈছোঁ আৰু পিন্ধিছোঁ, দেখাইছোঁ। ঠিক আছে, ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি আমাৰ কি হ'ল, কি নাই হোৱা, অকণমান ভিডিঅ'টো আপোনাক দেখাবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টো যদি ভাল পায় মানে শেষলৈকে চাব আৰু ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোক আগবাঢ়ি যোৱাত অলপ সহায় কৰিব। ঠিক আছে, আৰু চশমাযোৰ কেনেকুৱা লাগিছে ক'ব আকৌ দেই, কমেণ্ট কৰিব। ঠিক আছে, ব'লক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। হেল্ল' এভৰিৱান, আমি আজি স্কুলত আজি কি খালোঁ তাকেই অকণমান দেখুৱাবলৈ বিচাৰিছোঁ। এইগৰাকী হৈছে চুমি বাইদেউ, আৰু এয়া টোপোলা খুলি আছে দেই। তেওঁ লৈ আহিছিলে বুট দালি ঘুগনি লৈ আহিছিলে, আৰু এইয়া চাওকচোন অমিতা দি বনাই আনিছে। আৰু তেওঁৰ যে হাতৰ সোৱাদ, চুমি বাইদেউ তোমাৰ যে হাতৰ সোৱাদ কিন্তু দেই, নাপাহৰোঁ। ইমান টেষ্টি আৰু ইমান সোৱাদেৰে বনায় তেওঁ। আৰু এইফালে এগৰাকীয়ে ডিম বইল কৰি আনিছে, দেখিছেই নহয় কাষত। আৰু সেইফালে এগৰাকীয়ে পুৰি বনাই লৈ আহিছে। আৰু এইয়া হৈছে পৰিস্মিতা। আৰু কথোপকথন শুনকচোন আমাৰ তাৰপিছত এইগৰাকীয়ে আনিছে আমলখি আচাৰ, কোনোবাই আনিছে চাটনি, কোনোবাই আনিছে কিবা কিবি, আৰু মই লৈ গৈছিলোঁ তামোল। মানে কোনোবা নহয় কোনোবা এগৰাকীয়ে মানে টিফিন মানে খাবৰ কাৰণে লৈ আহে। লাগিছে স্কুলৰ ভিতৰত ল'ৰা ছোৱালী ইমান নানেই টিফিনত, আৰু আমি মাকবিলাকে যিমান আনো। আৰু এনেকুৱা এটা পাৰ্টি সদায় বহে। আৰু মানে কি আৰু ভাল লাগে দিয়কচোন, গোটেইকেইজনী একেলগতে ধুনীয়াকৈ কথা পাতি এনেকৈ ধৰক খাওঁ, হাঁহি মাতি, আৰু যে খুব হাঁহো। এয়া ধুনীয়াকৈ আমি আৰু এয়া খাইছোঁ। এয়া শেষত তামোলখনটো নহ'লে নোৱাৰোঁ, আৰু তামোল মই লৈ গৈছিলোঁ। ঠিক আছে, ভিডিঅ'টো যদি চাই ভাল পালে আপোনালোকে লাইক কৰিব আৰু কমেণ্ট কৰিব। আজিলৈ আহিছোঁ, বাই বাই এভৰিৱান।